নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক পাঠ নম্বৰ 3 ত্ৰিমাত্ৰিক আকৃতি পাঠটোৰ কিছু আভাস দিবলৈ ওলাইছো। ত্ৰিমাত্ৰিক আকৃতি বুলিলে কি বুজা বাৰু? আমি যে ছবিবিলাক আকো আয়ত বৰ্গ তোমালোকে আগতে পাইছা নিশ্চয়। এইবিলাক সকলো দ্বিমাত্ৰিক আছিল, মানে দীঘ আৰু প্ৰস্থহে আছিল অকল। কিন্তু আমি যেতিয়া এটা ঘনক আকো, এটা বল আকো, এই বল বা ঘনকটোৰ দিক প্ৰস্থৰ লগতে উচ্চতাও দেখিব পোৱা যায়। গতিকে এই বস্তুবিলাক হৈছে ত্ৰিমাত্ৰিক আকৃতি বা আকাৰ নাইবা বস্তু। এতিয়া তুমি চোৱা, তোমালোকৰ কিতাপত যিটো পেজত আছে কিছুমান হেলনীয়া আকাৰৰ স্লাইড বনাই দিছে, তাৰ ওপৰত বল এটা থৈছে। প্ৰথম ছবিখনত বলটো কেনেকৈ যাব বাৰু? ঘূৰি ঘূৰি যাব, বাগৰি বাগৰি যাব নে চুচৰি চুচৰি যাব? বলটো নিশ্চয় বাগৰি যাব, হয়নে? এইটো এটা ত্ৰিমাত্ৰিক আকাৰ। ইয়াৰ পিছত এটা দিছে ডাইচ এটা দিছে, চুঙা আকৃতিৰ বস্তু এটা দিছে। এইটো কেনেকৈ যাব? এইটো বাগৰি বাগৰি যাব, হয়নে? অলপ জেগা চুচৰিও যাব পাৰে, অলপ জেগা বাগৰি যাব পাৰে। গতিকে চুচৰিও যায়, বাগৰিও যায় এইটো বস্তু। এইটো ত্ৰিমাত্ৰিক আকাৰ। তাৰপিছত এটা কইন টাইপৰ এটা বস্তু দিছে, যিটো আমাৰ এইটো চুচৰিহে যায়, বাগৰিও যায়। যদি থিয় কৰি দিওঁ এইটো বাগৰি যাব। এনেকৈ লুডুৰ গুটিটো দেখিছা নহয়? লুডুৰ গুটিটো কেনেকৈ যাব? বাগৰিয়ে যাব, কিন্তু অলপ জেগা কেতিয়াবা মাজে মাজে চুচৰিও যাব পাৰে। ওপৰৰ পৰা যদি পেলাই দিওঁ আমি কিছু জেগা বাগৰি যাব আৰু অলপ জেগা ই চুচৰিও যাব পাৰে। তাৰপিছত এটা দিছে কিতাপ এখন, হয়নে? কিতাপখন বাগৰি যাব নে চুচৰি যাব? কিতাপখন নিশ্চয় চুচৰি যাব, হয়নে? বাগৰি নাযায়। কিন্তু কিতাপখনো এটা ত্ৰিমাত্ৰিক বস্তু, কাৰণ ইয়াৰ দীঘ আৰু প্ৰস্থৰ লগতে উচ্চতাও দেখিব পোৱা যায়। ইয়াৰ পিছৰ পৃষ্ঠাটোলৈ চোৱা, বল এটা দেখাইছে। ইয়াত কি দিছে? গোল 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 খেলা বল গোল, আমলখি গোল, কোৱাচোন কোৱা আৰু কি কি গোল? আৰু কি কি গোল বস্তু দেখিছা বাৰু? গাড়ীৰ চকাটো গোল নহয়, গাড়ীৰ চকাটো ঘূৰণীয়া। গোল বস্তু, গোলাকাৰ বস্তু, মাৰ্বলটো তোমালোকে খেলা, এইটো গোল বস্তু, হয়নে? গতিকে বল এটাৰ বা মাৰ্বল এটাৰ বা আমলখি এটাৰ পিঠি এখনেই, হয়নে? চুক নাই ইয়াৰ আৰু কাষ নাই। এতিয়া তোমালোকে গোলাকাৰ বস্তুবিলাকৰ তালিকা এখন কৰিবাচোন, ঘৰত দেখা পোৱা। আয়তীয় ঘনকবোৰ চোৱা। এতিয়া আয়ত আমি দেখিছোঁ, আয়তীয় ঘনক হ'বলৈ হ'লে ইয়াত দিক প্ৰস্থৰ লগতে উচ্চতাও থাকিব লাগিব। বাকচটো এটা আয়তীয় ঘনক। বাকচৰ পিঠি 6খন, চুক 8টা, কাষ 12টা। বুজিছা নহয়? আৰু বিপৰীত পিঠিবোৰ সমান সমান হয়। আৰু ঘনক আকৃতিৰ বস্তুবোৰ কেনেকুৱা? যেনে লুডুৰ গুটিটো এটা ঘনক। ইয়াৰ পিঠি 6খন, চুক 8টা, কাষ 12টা আৰু সকলো পিঠি সমান। গতিকে এইটো এটা ঘনক, বৰ্গাকৃতিৰ, হয়নে? বৰ্গ আকৃতিৰ হয়। এতিয়া তোমালোকে চুঙা আকৃতিৰ বস্তুবিলাক চোৱা। চক পেঞ্চিলডাল কেনেকুৱা? চুঙা আকৃতিৰ, হয়নে? ইয়াৰ পিঠি 3খন, চুক নাই আৰু কাষ 2টা হয়। এতিয়া তলত দিয়া ছবিবিলাক চাই পেলাই তোমালোকে ইয়াত লিখিবা, বলটো কি আকৃতিৰ বস্তু, চুঙাটো কি আকৃতিৰ বস্তু। এনেকৈ এই আকৃতিবিলাক যে দিয়া আছে, এই আকৃতিবিলাক কেনেকুৱা আকৃতিৰ তোমালোকে ঘৰত এইটো কৰি উলিয়াবা। এতিয়া এই ছবিখনলৈ মন কৰা। ইয়াত প্ৰথমতে কিছুমান আকৃতি আঁকিছোঁ মই। প্ৰথম বৃত্ত, ত্ৰিভুজ, তাৰপিছত এইটো ট্ৰেপেজিয়াম এটা অঁকা হৈছে, আয়ত এটা অঁকা হৈছে, বৰ্গ এটা অঁকা হৈছে। বৰ্গ ঠিক হোৱা নাই, এইটো ৰম্বাচ হৈছে, আৰু সমকোণী ত্ৰিভুজ। লগতে তলত কিছুমান ত্ৰিমাত্ৰিক আকাৰ অঁকা হৈছে, যেনে বল, লুডুৰ গুটি, লুডুৰ ডাইচ, এনেকৈ কিছুমান অঁকা হৈছে। ওপৰৰ ছবিকেইটা কিন্তু দ্বিমাত্ৰিক দেই, আৰু বলৰ পৰা এই তলৰ ছবিকেইটা শংকুলৈকে এইকেইটা হৈছে ত্ৰিমাত্ৰিক আকাৰ বা আকৃতি। এতিয়া মই তোমালোকক ত্ৰিমাত্ৰিক আকৃতিবিলাক বৰ্ডত কেনেকৈ আঁকিব পাৰোঁ আমি সেইটো বিষয়ে জনাই আছোঁ দেই, ভালদৰে চাই ল'বা। পাঠটো আছিল আমাৰ ত্ৰিমাত্ৰিক আকৃতি। পাঠ নং 2।
এতিয়া চাবা ত্ৰিমাত্ৰিক আকৃতিবিলাক আমি যদি এটা ইয়াতে ঘন কাপোঁ এইটো মন কৰিবা এই ঘনকটোত দীঘ আছে প্ৰস্থ আছে আৰু লগতে কি আছে উচ্চতা আছে এইটো উচ্চতা আছে হেইট আছে সেইটো কাৰণত এই বস্তুটোক আমি এনেকুৱা বস্তুবিলাকক কি কম যিবিলাক বস্তুৰ উচ্চতা দীঘ প্ৰস্থৰ লগতে উচ্চতা পোৱা যায় সেইবিলাক হৈছে ত্ৰিমাত্ৰিক আকৃতি বা আকাৰ নাইবা বস্তু ঠিক তেনেকৈ আমি ইয়াতে এটা বল আঁকিব পাৰোঁ বৃত্ত নহয় দেই বৃত্তটো ত্ৰিমাত্ৰিক নহ'ব বৃত্তটো দ্বিমাত্ৰিক হ'ব বৃত্তৰ অকল দীঘ আৰু প্ৰস্থ পোৱা যায় কিন্তু বল এটাৰ আমি দীঘ প্ৰস্থৰ লগতে উচ্চতাও পাব পাৰোঁ বল এটাৰ পিঠি এখনেই হয় সেই পিঠিখনৰ আমি দীঘ আৰু প্ৰস্থটো জুখিব পাৰোঁ আৰু লগতে বলটোৰ এটা উচ্চতাও থাকে গতিকে বলটো হ'ব আমাৰ এটা ত্ৰিমাত্ৰিক আকৃতি বা ত্ৰিমাত্ৰিক আকাৰ বস্তু যদি আমি ইয়াতে এটা বল আঁকো এইটো ধৰা বল এই বলটোৰ আমাৰ দীঘ আৰু পিঠিখনৰ পিঠি এখনেই কিন্তু দেই বলটোৰ পিঠি এখনেই এই বলটোৰ যদি আমি পিঠিখনৰ দীঘ আৰু প্ৰস্থ উলিয়াব পাৰোঁ লগতে ইয়াৰ এটা উচ্চতাও পোৱা যায় গতিকে এইটো ত্ৰিমাত্ৰিক আকৃতি বা আকাৰ ইয়াতে ধৰা আমি সদায় দেখা পোৱা এডাল কেণ্ডেল আঁকিছোঁ এই কেণ্ডেলডালৰো দিশ পোৱা যায় প্ৰস্থ পোৱা দিশ আৰু প্ৰস্থ লগতে এটা উচ্চতাও পোৱা যায় হয়নে দিশ প্ৰস্থ উচ্চতা তিনিওটা বস্তু পোৱা যায় এই কেণ্ডেলডালত গতিকে কেণ্ডেলডাল আমাৰ এটা কি হ'ব ত্ৰিমাত্ৰিক আকৃতি বা বস্তু লগতে আমি দেখা পোৱা ঘৰবিলাক যিবিলাক আমি ঘৰ দেখা পাওঁ এই ঘৰবিলাকত কি দিশ প্ৰস্থৰ লগতে আমি উচ্চতা হ'ব গতিকে ঘৰটো এটা ত্ৰিমাত্ৰিক আকৃতি বা আকাৰ হ'ব কিন্তু আমি যদি ইয়াতে এটা সামন্তৰিক আঁকো আয়তৰ দৰে মোৰ আয়ত হোৱা নাই কি সামন্তৰিকৰ দৰে হৈছে এইটো কিন্তু আমাৰ দ্বিমাত্ৰিক আকৃতি মানে ইয়াৰ দিশ আৰু প্ৰস্থটোহে পাবা উচ্চতা ইয়াত পোৱা নাযায় গতিকে এইটো দ্বিমাত্ৰিক আকৃতি হ'ব আৰু বাকিবিলাক সব ত্ৰিমাত্ৰিক এইটো ত্ৰিমাত্ৰিক এইটো ত্ৰিমাত্ৰিক এইটো ত্ৰিমাত্ৰিক ঠিক আছে এতিয়া ভালদৰে বুজি পাইছা নিশ্চয় তোমালোকে ঘৰত এই আকৃতিবিলাক অংকন কৰিব চেষ্টা কৰিবা